হেল্ল' এভৰিৱান প্ৰত্যেক এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আমি লৈ আহিছোঁ যিটো প্ৰত্যেক এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা তোমালোকে ভালকৈ চাবা আৰু কুৱেশ্যন কেইটা আনচাৰ কৰিবলৈ চেষ্টা কৰিবা কুৱেশ্যন দিয়া আছে খেল ৰাজবংশ কোনে প্ৰতিষ্ঠিত কৰিছিল অপশ্যন কেইটা দিয়া আছে নীতিপাল নীলদচ ধৰ্মপাল উপৰাইতন হয় ইয়াৰ অপশ্যনটো হৈ যাব অপশ্যন এ নীতিপাল নেক্সট কুৱেশ্যনলৈ যাওঁ আমি নেক্সট কুৱেশ্যন দিয়া আছে আহোমসকলে কোন ঠাইত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল অপশ্যন দিয়া আছে ডিমাপুৰ 2 নম্বৰ শদিয়া 3 নম্বৰ ৰংপুৰ ওপৰাই টাউন হয় ইয়াৰ আনচাৰটো হৈ যাব ৰংপুৰত কি কৰিছিল আহোমসকলে তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে নলন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল ইয়াৰ অপশ্যন কেইটা দিয়া আছে আৰু ইয়াৰ অপশ্যনটোৰ 3 নম্বৰ আনচাৰটো হৈ যাব ভাস্কৰ বৰ্মন চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল অপশ্যন 2 বীৰপাল নেক্সট চুতীয়া ৰাজ্য কেতিয়া স্থাপিত হৈছিল ইয়াৰ 1587 চনত 1687 চনত 1387 চনত উপৰাইতন হয় ইয়াৰ হৈ যাব 1687 চনত চুতীয়া ৰাজ্য স্থাপন হৈছিল কামৰূপ ৰাজই শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল কামৰূপ ৰাজই শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল এইটো আনচাৰ হৈ যাব পুষ্য বৰ্মনে কি কৰিছিল প্ৰথম ৰজা আছিল পুষ্য বৰ্মন আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া সাহিত্য সভাৰ চিহ্ন কোনে বনাইছিল যুগল দাস নিপেন বৰুৱা অতুল বৰুৱা ওপৰে টাউন হয় ইয়াৰ আনচাৰটো হৈ যাব যুগল দাস অপশ্যন 1 নেক্সট কুৱেশ্যন দিয়া আছে হিউয়েন চাংগে 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল দিয়া আছে অপশ্যন কেইটা পুষ্য বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন ইয়াৰ আনচাৰটো হৈ যাব কুমাৰ ভাস্কৰ বৰ্মন অপশ্যন 2 নেক্সট কুৱেশ্যনলৈ যাওঁ অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল APSCত আহিছে 2011 চনত ইয়াৰ আনচাৰ হৈ যাব মহিৰংগ দানৱ কি আছিল অসমৰ আটাইতকৈ পুৰণি ৰজা আছিল নেক্সট কুৱেশ্যনলৈ যাওঁ আমি ডেছ ৰাজবংশ অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল এইটো APSC 2011ত আহিছে প্ৰাচীনতম হ'ব লাগিছিল এইটো মিষ্টেক হৈছে ইয়াৰ আনচাৰটো হৈ যাব বৰ্মন নেক্সট কুৱেশ্যনলৈ যাওঁ আমি অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন কোন আছিল ইয়াত হ'ব মহেন্দ্ৰ বৰ্মন অপশ্যন 3 আনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে কাৰ শাসনকালত হিউয়েন চাংগে কামৰূপ ভ্ৰমণ কৰিছিল কাৰ শাসনকালত অপশ্যন কেইটা দিয়া আছে পুষ্য বৰ্মন ভাস্কৰ বৰ্মন অৱন্তী বৰ্মন ওপৰাই টাউন হয় ইয়াৰ আনচাৰটো হৈ যাব ভাস্কৰ বৰ্মন থেংক ইউ ফৰ ৱাচিং আৰু তোমালোকে যে নতুন আহিছা চেনেলখন ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা জয় হিন্দ